Hello, Bhutai. Oh, English water এখন. Oh no. বলো কিমান ফিংগাৰিং কৰ. হে? এই তোক যেতিয়াই দেখো তেতিয়াই চোন দিনে ৰাতিয়ে ফিংগাৰিঙে কৰি থাক. দেখিছ নহয় এইটো খহি পৰিব কেতিয়াবা তোৰ নিজৰ আঙুলিটোৱে. কটা নিথক. হে মোবাইলটোকে এনে পিটিক পাটা কৰি আছিলোঁ আৰু. পিছে আজিবা আকৌ আপুনি কিয় আহিলে? মই মানে MILK মিল্ফ নিবলৈকে আহিছোঁ. দে মিল্ফ হে বৰ্তা কি মিল্ফ আকৌ? এই খাইটোত এই ঘৈণীৰ পৰা গাখীৰ এখে আনি দে গৈ যা. ঐ বৰ্তা এই হঠাৎ চোন তোৰ গাত আকৌ চানি লনি ভূত জাগি উঠিল. হেৰ মই কিনো ভুলটো ক'লোঁ? এই তহঁতৰ এই মানে মেকুৰীজনীয়ে এই লিক কৰা মিল্কখিনি মই কেনেকেনো নিওঁ কচোন তয়ে? বৰ্তাক মানে গাখীৰ লাগে? সেই যিহে দিনকাল চলিছে এই পুচি পাই যদি আকৌ মোৰ সেই কৰোণা চৰোণা লাগে তেতিয়া কোনে এক্সটো ল'ব? হে কি যে কয় নহয় ইংলিছ বৰ্তা. বাৰু মোৰ কথা বাদ দিয়ক. এই কেইদিনমানৰ পৰা আপোনাৰ গাতে ইংলিছৰ ভূতটো অলপ বেয়াকৈ লগা নাইনে বাৰু? হে এই বাকী আপুনি যে এই চানি লিয়নিৰ কথা ক'লে কিয়া তাৰমানে বৰ্তা আপুনি বৰ্তা দেৱী লীলা খেলাখন দেখিছে ন? তই আকৌ সেই কোন দেৱীৰ কথা ক'লিও দুষ্ট ল'ৰাটো? সেই দেৱী চানি লিয়নি ক'ৰ দেৱী দেখিলি চানি লিয়নি? আমাৰ সেই এক্টৰ ধৰ্মেন্দ্ৰৰ পুতেক. ঐ কুত্তে, ঐ চিৰ ডুংগা, পাৰ ডুংগা, ঐ মাৰ ডুংগা. মই আকৌ সেই তাৰ আত্মাহে তোৰ গাত সোমাল বুলি ভাবিছিলো. এই বৰ্তাই মানে চানি দেওলৰ ভূত লগা কথাহে কৈছে. সেইটোৱে কি যে হ'ব এই ইংলিছৰ ভাষাটোৰ পৰা? মনৰ ভিতৰত হা কি ৰিংটন বজাই আছ? হা নাই একো কোৱা নাই. আপোনাৰ কিন্তু ইংলিছক মানিব লাগিব দে বৰ্তা. সেইকাৰণে আপুনি ইংলিছ বৰ্তা ন? বাৰু হেৰি নহয় এই তহঁত দুটীয়াকৈ থাকিবি নে আৰু এতিয়া আনি এই থ্ৰীচমো কৰিবি? হে থ্ৰীচম? নাই বৰ্তা এই দেখিছেই নহয় দিনকাল কেনেকুৱা হৈছে. চৰকাৰে কিবা জব এটা দিলেহে তেতিয়ালৈ ভাবিম আৰু কিবা এটা. তয়ো তেনেহ'লে এই অসমৰ বাকী সোপা বেকাৰৰ নিচিনাকে এই চৰকাৰে দিব ল'ম বুলি পেলাই বহি আছ. লাভ নাই নহয়, লাভ নাই. এই অসমত চৰকাৰে এই নিবনুৱা সমস্যা দূৰ কৰিব নোৱাৰে. ব্ৰেড ভেৰি ব্ৰেড. এইবাৰ চাগে বৰ্তাই ভেৰি ব্ৰেডটোকে ভেৰি ব্ৰেড বুলিছে ন? এৰা আৰুনো কি কৰিম কওকচোন? এই বেকাৰ জীৱনত একেবাৰে মটিভেশ্যন নোহোৱা হৈ গৈছে বৰ্তা. হোৱাট মানে কি? হাও কেনেকৈ হ'ব পাৰে? হেৰ এই মোৰ নিচিনা এটা মাষ্টাৰ বেছন স্পীকাৰ থাকোঁতেই তই চিন্তা কিয় কৰিছ? তোৰ মাজলৈ এতিয়াই মই মাষ্টাৰ বেছন আনি দিম. এই মাষ্টাৰ বেছন নহয় বৰ্তা, মটিভেশ্যন. য়েছ
সেইটোৱে তই হেণ্ড জবত লাগি যা কি বৰ্তা হেই বৰ্তা বুলি মুখখন মেলি থাকিব নালাগে চপা এতিয়া এই ইংলিছ বৰ্তাৰ পৰা মটিভেশ্যন ল আৰু লাগি যা এই তহঁতক ঈশ্বৰে দিয়া এই হেণ্ড দুখনেৰে এই ফিংগাৰিং কৰিবলৈ দিয়া নাই এই যোনে যেনেকৈ পাৱ হেণ্ড জব কৰ আৰু আগবাঢ়ি যা এই কোনোবাই দোকান খোল কোনোবাই মুৰ্গী হাঁহ পাৰ ছাগলী গাহৰি ব্ৰইলাৰ এইবোৰৰ ফাৰ্ম খুলিবতো পাৰ কোনোবাই খেতি কৰিব পাৰ আৰু কোনোবাইতো এই পুখুৰীত মাছ পুহিব পাৰ পাৰনে নোৱাৰ এই অসমখন স্বাৱলম্বীটো হ'বই লগতে তহঁতো হ'লি হয়নে নহয় এই চৰকাৰৰ চাকৰ হৈ এই কাম কৰিম বুলি বহি থাকিলেতো নহ'ব এই অসমৰ সকলো বেকাৰে লগ হৈ এই নিবনুৱা সমস্যাডালকে ৰুধিবলৈ হেণ্ডজব কৰি গেং বেংকে কৰি নিদিয়ক কিয় বাপেকে বুজিছনে নাই কি কৈছোঁ মই বুজিলোঁ ইংলিছ বৰ্তা মই ভালকৈ বুজিলোঁ বু বয় বু